Guys, welcome back to my channel, Jitish Vlog. আর এটা বর্তমান আছে আটগাঁৱত আৰু আটগাঁৱত মই দাদাৰ তাকে আইছো দাদাৰ পৰা এক জায়গাত যাব যাইছে মানে এটা বস্তু লব লাগা আছে গতিকে তাত তাকে লাগান যাও প্ৰথম তাত তাকে লাগান যাই তাৰ লগত একেলগে তালৈকে যাম বস্তুটো কি বস্তু লব আৰু দেখাই আছো তো ব্লগ চ্যানেলে ভিডিওটো আৰম্ভ কৰো তো আই পালে দাদাৰ অফিস আৰু দাদাৰ অফিস আহি গাড়ীখন ফুটবুটিখন মানে মই এটা ৰাখি দিলো এটা যাই আছো দাদাৰ লগত আৰু দাদাৰ অফিসত তা মানে অলপ তলত দেই ঘুমাব লাগে বিল্ডিংৰ তলত পাতালত তো আই পালো আটগাঁও আৰু আটগাঁৱত এই বস্তুটো আমি চালো মানে যিটো বস্তুৰ কথা কৈছিলো মই সেইটো বস্তু এখন দোকানতে আছে ভিতৰত গৈ দেখাই আছো বাৰু সিহঁতে ঠিক কৰি আছে বঢ়িয়াকৈ দেখাই আছো কি লাগে কি বস্তু লগা আছিলে আৰু বস্তুটো হল এইটোৱে তাৰমানে খিৰিকী দৰ্জাত লগা পৰ্দাৰ কাৰণে কুণ্ডা কিমানকৈ কৈছে হেৰি এইটো আচলতে হল খিৰিকীত বা দৰ্জাত এনেকে লগোৱা কুণ্ডাটো হয় আৰু ইয়াৰ মাজত এইপিনে পাইপ থাকিব সেইটো মই দেখাম ফিটিংটো কেনেকৈ কি ফিটিং কৰে এইবিলাক ভেৰাইটিজ ডিজাইন এটা ডিজাইন চব বেলেগ বেলেগ দাম এইবিলাক বস্তুৰ আৰু প্লাষ্টিক মেটেল লাগে আপোনাক কাঠৰ লাগে যেনেকুৱা লাগে চব আছে এই এলইডি দেখোন এইটো বিক্ৰী নকৰে বাৰু এইটো এনে ডিজাইন কৰি থৈ দিছে এইপিনে আছে তালা চাবি হুক চুক গোটাই তাৰমানে হাৰ্ডৱেৰ দোকান আৰু হাৰ্ডৱেৰৰ দোকানতে গোটাইখিনি বস্তু আছে আৰু মালটো চৰ তল মানে সেইকাৰণে গুদানত এভেলেবল হল গুদানৰ ষ্টকটো আছে ইয়াৰ পৰা আকৌ নতুন মাল লৈ পেলাই আমি যাম ভিতৰত গুদানটো দেখাই আছো ইহঁতৰ গুদান বিলাক কেনেকুৱা এনেকে ষ্টক বিলাক আছে আৰু এই ওপৰত উঠি আছে ওপৰৰ পৰাই মাল নামাব আকৌ দিব হৈছে মোৰ আজি 12 বাজি গল ভাই মানে এনেকুৱা বস্তুবিলাক এইবিলাক দোকানৰ পৰা অল নৰ্থ ইষ্টত যায় তাৰমানে যিমান এনেকুৱা প্ৰডাক্ট আছে অল নৰ্থ ইষ্টত এই অৰ্থাৎ আটগাঁৱৰ পৰাই যায় यहाँ से जाता है ना पूरा नॉर्थ ईस्ट का माल पूरा जगह असम का हर कोने में जाता है या नॉर्थ ईस्ट के नॉर्थ ईस्ट के पूरे कोने कोने तक जाता है ना और कारोबार যদি লাগাও আছে এনেকুৱা বস্তু তেনেহলে আপনি ইয়াত আহিব এসসি ৰোডত ইয়াতে পুৰা হোলসেল ৰেটত পাই যাব আৰু স্পেশাল মাল পাই যাব এনেকে ধুনিয়াকে পেকেট কৰি বান্ধি দিছে মানে 10 পেকেট লৈছো 1 2 3 4 5 5 2 10 পেকেট লইছে এইটো লৈ যাব লাগিব এইটো মানে ঘৰক লাগান পঠাব লাগিব 104 নাম্বাৰ ফিনিশ এইপিনে বনাই আছে স্লিপ মানে স্লিপ তোলাৰ এক নম্বৰ এটা কথা হল কিবা কাৰণত যদি ড্যামেজ চলে এই বস্তুটো আকৌ ৰিটাৰ্ণ কৰিব পাৰিম আৰু স্লিপটো নহলে ইহঁতে ক'ব আমাৰ পৰা লোৱা নাই সেই গতিকে যিকোনো মাল লক স্লিপ লোৱাটো অতিকে দৰকাৰী আৰু এনেকুৱা বস্তু পোৱাৰ কাৰণে আটগাঁৱৰ এইটো এসসি ৰোড যিটো আছে এসসি ৰোডত আপুনি পাই যাব এইটো পুৰা ৰোডত এইবিলাকৰ দোকান হাৰ্ডৱেৰৰ দোকান বা ধৰক দৰ্জা খিৰিকী এইবিলাক যিবিলাক বস্তু আছে সব এইবিলাক বস্তু ইয়াতে পোৱা যায় ম্যাক্সিমাম আৰু ইয়াত যিমান দোকান পাব গোটেইবিলাক তাৰমানে হোলসেল হয় আৰু হোলসেল ৰেটত চব আই পালো ডাঙৰ দাদা অফিস তেতিয়া আছিলো সৰু দাদা অফিসত আৰু এনেকে টাংকিটোত গাড়ীখনৰ টাংকিটোত লৈ আছো বস্তুটো মানে পেকিংটো উপায় নাই কি কৰিম বাইকতে আনিব লগা আছে কিন্তু এতিয়া মই বস্তুটো দাদাৰ অফিসত থৈ যাম দাদাৰ অফিস আছে ভিতৰত কাৰণ সি এখন গাড়ী লৈ যাব ডাঙৰ গাড়ীখন লৈ যাব ইয়াত নিলে অসুবিধা নাই কিন্তু বাইকত নিলে অলপ দিগদাৰ হ'ব ৰাস্তা পৰি যাব পাৰে সেইকাৰণে বুজিটো পাইছে এখনত গ'লে অলপ সেফটি আছে বলক তেনেহলে ভিতৰত পিনে তাক এই বস্তুটো দি আও তো আইলো আটগাঁৱৰ পৰা আকৌ ডিউটিলৈ আহি গলো আৰু ডিউটিত আহাৰ আগতে আমাৰ মছজিদ গলি ভাঙাঘৰ মছজিদ গলিত সোমালো মছজিদ গলিত সোমাৰ কাৰণটো হল এই বোৰ্ড এখন এক্সটেণ্ডেড বোৰ্ড এখন মোক লগা আছিলে এখন লৈ ললো আৰু এখন গাইজ দাম চাওক হেভেলছৰ 794 কিন্তু মোৰ পৰা 600 টকা লৈছে অলপ ডিসকাউন্ট কৰি দিছে আৰু যি নহওক যিখিনি পাও কাফি আৰু ডিউটিত অলপ কাম আছে মানে কামখিনি কৰিলো আকৌ ঘৰত যাম ঘৰত এটা পাৰ্টি আছে অহাকালি বিয়া এখন আছে গতিকে তাতো যাব লাগিব বিয়াখন পাইলে নিশ্চয় দেখাম আপোনালোকক তো আহি পালো ৰুম আৰু ৰুমত আহিয়ে বেগটো অলপ ঠিক কৰি ললো মানে বেগটোত অলপ কিবা কানি ল'ব লগা আছিলে সেইখিনি লৈ ললো আৰু লেপটপটো আছে পিনে লেপটপটো ল'ব লগা আছিল মানে কিছু বস্তু লোড কৰিব লগা আছে সেই গতিকে ইয়াকো লৈ ললো আৰু এপিনে অলপ কিবা কানি আছে আৰু খাচা খুচৰা বস্তু এনে কিবা আছে এইখিনি লৈ ললো আৰু বলক একদম ঘৰক লাগান আৰু ডাইৰেক্ট ঘৰত লগ পাই আছো আৰু এতিয়া 11:30 বাজিল পুৰা 11:30 আৰু এই 11:30 বজাত আহি জাষ্ট ঘুমাইছো মানে গা পা ধুই ললো ৰচোন আৰু ভাতকেইটা খাই ললো যি নহওক 5-10 মিনিট নে নহল বেছি হোৱা নাই তো আৰু দুটা বস্তু দেখাব লগা আছিল কিন্তু সময়ৰ অভাৱত মানে বৰষুণ যাক তাৰমানে কলতে গুচি পাৰ হোৱাৰ পাছত ইমান জোৰে মাৰিলাক তাৰমানে তাতে মোটামুটি আধা ঘণ্টামান ফাঁচি গলো সেইকাৰণে অলপ দেৰি হৈ গল সেইকাৰণে বস্তু দুটা দেখাব নোৱাৰিলো আৰু নিশ্চয় নেক্সট ভিডিঅ'ত দেখাম কি বস্তু দেখাব আছিল তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তো আজিলৈকে বাই বাই